চকুৰে নমনি নেদেখা শিপা ভৰা এখনি পথা তুমি মোৰ জীৱনৰ জোৰদৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে সৰ্বপদে সাঁচি ৰখাতে মোৰ কবিতা তুমি মোৰ জীৱনৰ জোৰদৰে প্ৰভাতিৰ সোণালী हेलो एवरीवन, আজি মই এটা নতুন ভিডিও লৈ আহিছোঁ। আমি আহিছোঁ ৰামদেৱ মন্দিৰ। এই আপুনি ইফালে দেখিছে আপোনালোকে ৰামদেৱ মন্দিৰলৈ আজি আহিছোঁ। লগতে আছে এজনী আমাৰ বা ছোৱালী হেৰি হৈ গ'ল। এইফালে চাওক, কিমান ওচৰতে থাকি আমি ৰাম মন্দিৰ চাবলৈ অহা নাই। আজি বোলো যাওঁচোন। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, হাতীগড় হয়। আমাৰ ঘৰ তিয়কতে হয়। তিয়কৰ পৰা হাতীগড়লৈ মানে ইমান দূৰো নহয়, ওচৰতে আছিলে। আমি ইমান দিনে হ'ল চোৱাহি নাই। আজি প্ৰথমবাৰৰ বাবে আহিছোঁ চাবৰ কাৰণে। এইটো দেখিছেনে, ইমান ধুনীয়া মন্দিৰ। হাজবেণ্ডে ল'ৰাই চাকি কিনিবৰ কাৰণে দোকানলৈ গৈছে। চাকি আছে, ওচৰতে দোকান আছে বুলি ভাবিছিলোঁ, কিন্তু নাই। এতিয়া তেওঁলোক আনিবলৈ গৈছে, আমি এইখিনিতে ৰখি আছোঁ। আপোনালোকক সোমাওঁতে দেখাম বাৰু। এয়া চাওকচোন, তেওঁলোকে মানে এয়া জোতা চেণ্ডেল থ'বৰ কাৰণে এইটো সুবিধা কৰি দিছে। আমি তাতে জোতা চেণ্ডেল এয়া থৈ ল'লোঁ। তাৰপিছত এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ। দেখিছিলে, আমি এতিয়া ওপৰলৈ গৈ আছোঁ। ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে চাবৰ বাবে, কিন্তু আমি ইমান ওচৰতে থাকি মানে আজি প্ৰথম চাবলৈ আহিছোঁ। আমাৰ তিয়কৰ পৰা 15-17 কিলোমিটাৰমান হ'ব আৰু, বেছি দূৰ নহয়। ইয়াত দেখিছেনে মন্দিৰ আমি পাৰিছোঁ। ইমানেই ধুনীয়া নহয় জেগাডোখৰ, আপোনালোকে চাব পাৰে আহি সকলোৱে। ইয়াত দেখিছেনে ইমানেই ধুনীয়া লাইটিং, দেখিছেনে কিমান মজা। আৰু এইবিলাক মানে বহুত ধুনীয়াকৈ সজাই থৈছে। টিঙটো অলপমান সজাই দিলে, দেখিছেনে ল'ৰাই ঢুকি নাপায়, টানি আছে। ইমানেই চাফাকৈ ৰাখে নহয় জেগাবিলাক, বহুত ধুনীয়া। দেখিছে এইবিলাক লাইটিং আৰু এই মন্দিৰ আছে। শ্ৰীকৃষ্ণ এয়া বাঁহী বজাই থকা দেখা হৈছে। ইমান ধুনীয়া লাগিছে নহয়, ইমান আহিবলৈ মন যোৱা নাই মানে, তাতে চাই থাকিবলৈ মন গৈছে। ইমান ধুনীয়া দেখিছেনে। তাতে এয়া পূজাৰীজনে আমাক অলপ খাবলৈ নিৰ্মালি সেয়া দিছে। এয়া দেখিছেনে, এয়া ৰামদেৱ বাবাৰ মানে হয় এয়া। তাৰপিছত তেওঁ এয়া ভৰি খোজ, এইটো মই লগতে তুলি আনিলোঁ। ফুল দি কিমান ধুনীয়াকৈ, এইটো দান পাত্ৰ। দেখিছেনে ইমান ধুনীয়াকৈ মানে বস্তুখিনি ৰাখিছে। এয়া লগতে তেওঁ মানে ইমানেই ধুনীয়াকৈ ৰাখিছে বস্তুখিনি। চাওকচোন বাৰু, ইমান ধুনীয়া। এজন চাওকচোন, এজনক ৰামদেৱ বাবা বুলি কয় তেওঁলোকে, ৰামদেৱ বাবা। আৰু বহুতো মানে এইবিলাক ছবি ইয়াত দিয়া আছে, দেখিব। কিমান ধুনীয়াকৈ দি দিছে, দেখিছেনে। মই মানে কেমেৰাটো ঘূৰাই তুলিলোঁ। আৰু এইটোত আমি ওপৰৰ পৰা নামি আহি তলত মানে ওপৰত চাকি জ্বলাবলৈ সুবিধা নিদিয়ে, তলতে সুবিধা কৰি দিছে। এয়া দেখিছেনে ইমানেই ধুনীয়া। আমি ওপৰলৈ যোৱাগৈ নাই, পিছতহে যাওঁ। আমি যে ওপৰলৈ উঠিব পাৰে সেইটো মানে দেখা নাই, কিন্তু তলৰ ষ্টেপৰ পৰাই আমি গুচি আহিলোঁ। এয়া আমি চাকি জ্বলাইলোঁ ধুনীয়াকৈ। এয়া দেখিছেনে ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। এয়া ল'ৰাই ধূপ জ্বলালে, মই চাকি জ্বলালোঁ। তাৰপিছত এয়া সৰু সৰু ফুল ৰুই থোৱা আছে, ইমানেই ধুনীয়া লাগিছে নহয়। সৰু সৰুকৈ ৰুই থৈছে, এইখিনি ফুলৰ মানে বাগিচাৰ দৰে হয় আৰু ধুনীয়াকৈ গোলকৈ ৰাউণ্ডকৈ ৰুই থৈছে মানে তেওঁলোকে। তাৰপাছত আমি তিনিটাই এয়া সেৱা কৰি ল'লোঁ। সেৱা কৰি হৈ তাৰপিছত ফটো দুটামানো এয়া তুলি ল'লোঁ। এয়া বাপেকে আমাক ফটো দুটামান ল'ৰাকে মোকে মাৰি দিছে। ল'ৰায়ো তেনেকৈয়ে আমাক
দুইটাকে কপি ফটো মাৰি দিছে দেখিছেনে মন্দিৰটো ইমানেই ধুনীয়া আৰু এয়া চাওকচোন এয়া বিষ্ণু আৰু লক্ষী মা এয়া ব্ৰহ্মা দেৱে সকলোৱে চিনি পায়ে এওঁলোকক এয়া দেখিছেনে ইমান ধুনীয়া মূৰ্তি মানে বনাই থৈছে আপোনালোকে গ'লে আহিবলৈ মন নকৰিব মানে বহুত ধুনীয়া মানে পৰিৱেশটো বহুতেই সুন্দৰ বুলি ক'বলৈ গ'লে মানে বহুতেই সুন্দৰ হয় আপোনালোকে গ'লেও পিছবেলা যাব কিন্তু বহুত ধুনীয়া লাইটিং হয় বুলি কৈছে কিন্তু আমি নাজানো দিনতে গ'লোঁ মানে পিছবেলাই গৈছিলোঁ বাৰু ইমান 2-3 বজাত গৈছোঁ আৰু আপোনালোকে গ'লে সদায় সন্ধিয়া টাইমত যাব ইমান ধুনীয়া বোলে লাইটিং হয় কৈছে আৰু তেওঁ তাত থকা কেইজনমান মানুহে আৰু এয়া চাওকচোন আমি ওপৰৰ মহললৈ গ'লোঁ ইয়াত আছে পৰশুৰাম এয়া দেখিছে আপোনালোকে সকলোৱে চিনি পায় এওঁক এজন আৰু এইফালে আছে মই ৰাউণ্ডকৈ তুলি গৈ আছোঁ তেওঁলোকক এয়া দেখিছে মূৰ্তি মানে চবৰে বনাবলৈ আছে এয়াৰ শ্ৰীৰাম তাৰপিছত এইটো দেখিছেনে শ্ৰীৰাম এয়া দেখিছে আপোনালোকে এজন বাপেকে পিতেকে দুইজনে একদম ফটো মৰাত ব্যস্ত মই আকৌ ভিডিঅ' কৰাত ব্যস্ত এয়া দেখিছেনে ওপৰৰ পৰা তললৈকে মই এয়া তুলিছিলোঁ অলপ এয়া কিমান ধুনীয়া পৰিৱেশ চাওকচোন আপোনালোকেও এয়া দেখিছেনে ইমানেই ধুনীয়া পৰিৱেশ নহয় মানে ক'বলৈ মানে বাকী নাই আৰু ইমান ধুনীয়া মূৰ্তি কালী মা এয়া দেখিছেনে দুৰ্গা মা হ'ব কালী মা এইজন ওপৰত একেবাৰে মূৰ্তি ওপৰত আছে এইজন দেখিছেনে এইজনক কি বুলি কৈ নাজানো বাৰু এইজন একেবাৰে ওপৰত আছেগৈ আৰু এয়া আমি ওপৰৰ পৰা তললৈ নামি আহি আছোঁ দেখিছেনে চাই হৈ গ'ল ওপৰৰ মহলত এতিয়া আমি তললৈ গোটেইখিনি এয়া নামি আহিছোঁ এয়া দেখিছেনে কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে ওপৰলৈ গৈ আছে চাবৰ কাৰণে কিন্তু আমি নামি আহিলোঁ আমাৰ চাই অলৰেডি হৈ গ'ল আৰু আপোনালোকে মোক 2000 ভিউ আছে কিন্তু চাইছে তেওঁলোকে যদি আৰু অকণমান মোক আশীৰ্বাদ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহেঁতেন মই আৰু অকণ উপকৃত হ'বলৈ সক্ষম হ'লোহেঁতেন আৰু আপোনালোকে যদি এনেকৈ নতুন ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু শেষত সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে